কিছু গোবিন্দর ধুনীয়াকৈ ভিডিঅ' কৰি ৰাইজৰ মাজলৈ এই সংগীতিক উপস্থাপন কৰাৰ সহযোগিতা আগবঢ়াইছে। তেওঁৰ ফালে গৈছোঁ এখন গামোচা আৰু এটি স্মাৰকেৰে আমি তেওঁক এই ভ্ৰমণত সম্পৰ্কত জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি কোনে কোনে সংগীতৰ অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। এয়া আপোনালোকৰ সন্মুখত দীপাংকৰ বসুমতাৰী আৰু প্ৰত্যেক সময় পিছতে আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। অন্তিম মুহূৰ্তলৈকে আপোনালোকৰ সাদৰ উপস্থিতি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে থিম ছংটোৰ আৰম্ভণিতে যিখিনি আবৃত্তি আছে সেইখিনি আমাৰ ডিজেণ্ডাৰে কৰিছে। থিম ছংটো আমি গাব বিচাৰিছোঁ পোনপ্ৰথমে।